আমাৰ ৰহাই টুবাকুচি নিবাসী তথা কৃতি শিক্ষক হৰেণ শৰ্মা ডাঙৰীয়াই আজি অৱসৰপ্ৰাপ্তৰ পিছত বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিছে। হয়, আমি হৰেণ শৰ্মা মহোদয়ক চাকৰি নোপোৱা অৱস্থাৰ পৰা লগ পাইছিলোঁ। তেখেত এগৰাকী কৃতি শিক্ষক। তাৰপৰা আমাৰ মন্দিৰতে মই অৱসৰৰ পাছতেই মই এওঁলোক অফিচ যায়, ছোৱালীজনী স্কুললৈ গ'লগৈ আৰু মই অকলে ঘৰত বহিম কি মন্দিৰত কাম লাগিছিল, মন্দিৰৰ কাম চালোঁ। তেনেকৈ সেইখিনি সময় পাৰ কৰিলোঁ। পাৰ কৰি শেষত দেখিলোঁ যে এতিয়া মানে দৌৰা দৌৰি কৰিব নোৱাৰোঁ, কি কৰিম, গৰমো আহিছে। বাঁহ পালোঁ, ঘৰতে বাঁহ আছিলে, বাঁহ লৈ পেলাই অকণমান কাঠি কাম লাগো, পহিলা